আজি মোৰ নতুন এটা ভিডিঅ' মই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ বনাবৰ বাবে। এয়া মই বনাইছোঁ তেল পিঠা বনাইছোঁ আৰু এয়া হ'ল বৰা চাউলৰ পিঠা নিমখ দি বনাইছোঁ। এয়া গুড় দি পেলাই শালি চাউলৰ পিঠা বনাইছোঁ আৰু এইখিনি হৈছে পনীৰ তৰকাৰী এনেদৰে বনাই ৰাখিছোঁ আৰু এয়া আটা মঠি সৰু সৰুকৈ এনেদৰে বেলি লৈছোঁ লুচি বনাবৰ বাবে। আৰু এতিয়া কেৰাহীটো পাতি এয়া গৰম গৰম এয়া লুচি ফুলা ফুলা এনেদৰে বনাই আছোঁ। আৰু এতিয়া হৈছে আবেলি সময় আৰু মই এয়া লুচিৰ লগত খাবৰ বাবে এনেদৰে বুট দালি বনাইছোঁ আৰু লগত মাহ কেইটামান এনেদৰে দি দিছোঁ। আৰু এতিয়া আমাৰ ঘৰলৈ আহিব, আমাৰ ঘৰৰ ওচৰৰে দাদা বৌ হয়, আমাৰ ঘৰলৈ অহা কথা আছে। আজি মই মাতিছোঁ চাহ একাপ আবেলি খাবৰ বাবে আৰু এনেদৰে কাম বন কৰি আজৰি হয় বনাই মেলি এনেকৈ হৈ গ'ল মোৰ। আৰু এয়া চাহ খাবৰ বাবে মই এনেদৰে প্লেট সজাই এনেদৰে আজি কি কিনো বনাইছোঁ তাকে দেখাইছোঁ। আৰু এয়া বগৰী আচাৰ চাটনি এয়া পিঠা এনেদৰে মই বনাইছিলোঁ। এতিয়া গৰম গৰম পিঠা এনেদৰে সজাই লৈছোঁ আৰু এয়া দাদা বৌহঁতক চাহ খাবৰ বাবে এনেদৰে টেবুললৈ মই মাতিলোঁ আৰু এয়া এতিয়া চাহ খাই আছে আৰু লগত মই সৰু ভিডিঅ' এটা বনাই এনেদৰে ভাবিলোঁ যে ৰাখি থওঁ বুলি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। লগত এতিয়া ময়ো লৈ লৈছোঁ চাহ একাপ। আৰু লগত ময়ো বহি ল'লোঁ এনেকৈ চাহকাপ আলহীৰ লগতে খাই লওঁ বুলি ভাবি পেলাই। আৰু আলহীৰ লগতে এনেদৰে চাহকাপ খাই ল'লোঁ। এতিয়া আলহী যাবলৈ ওলাইছে, বাই। আৰু এয়া দাদা বৌহঁত এতিয়া যাবলৈ ওলাইছে আৰু এতিয়া মোৰ ভিডিঅ'টো ইমানেই আৰু চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিবা। তাতে বাই।